নমস্কাৰ জনাইছো সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটি বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। যোৱা 2 সপ্তাহৰ আগত মই আপোনালোকক এটি ভিডিঅ' দিছিলো স্কিন কেয়াৰৰ বিষয়ে অকমান কৈছিলো, লগতে যে মই অৰিফ্লেমত জয়েন হৈছো সেইটো বিষয়েও কৈছিলো আৰু মই জয়েন কিছুমান প্ৰডাক্টও লৈছিলো। মই আপোনালোকক কৈছিলো যে মোৰ স্কিনটো টেষ্ট নকৰাকৈ মই একো ব্যৱহাৰ নকৰো, টেষ্ট কৰাৰ পাছত যেটো তেহেতসকলে পৰামৰ্শ দিয়ে সেইটোহে কৰিম বুলি কৈছিলো আৰু মোৰে ভাগ্যখন ভাল নেকি, মানে মই ক'তো যাব লগা নহ'ল। মানে যোৱা সপ্তাহত মেম দুজনী আহিলে, মানে হাউলিত গৈছিলে, তেহেতসকল বৰপেটাত গৈছিলে আৰু তাৰ পাছত আমাৰ ইয়াতো আহিলে। ময়ো মোৰ স্কিনটো টেষ্ট কৰাই ল'লো, লগত আৰু ওচৰৰো দুজনী মানে কৰাই ল'লে টেষ্টটো আৰু মই খুব ভাল লাগিলে, কাৰণ দেখাত যদিও বগা, মানে আমাৰ ভিতৰত স্কিনৰ ভিতৰত কি হৈ থাকে আমি গম নাপাওঁ। আমাৰ স্কিনৰ মানে তিনিটা লেয়াৰ থকা বুলি কৈছে তেখেতসকলে, আমিতো এইবিলাক নেজানোৱে, আমি ওপৰে মানে ঘঁহিব লাগে ঘঁহো, লগাব লাগে লগাওঁ, এনেকুৱা বহুত নজনা কথা জানিব পাৰিলোঁ। আৰু ঠিক আছে বাৰু, মই মেমজনীৰ লগত কি কথা পাতিলোঁ আৰু কেনেকৈ টেষ্টটো কৰালোঁ সেইখিনি ভিডিঅ' এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াই নিম। আশা কৰোঁ ভিডিঅ'টো ধুনীয়াকৈ সম্পূৰ্ণকৈ চাব বুলি। তোমার না সেকেন্ড লেয়ার পাই গেছে দেই আর এটা তোমার ফার্স্ট লেয়ার আহা নাই স্কিন ভাল তো বড় তুমি Aquí vamos a estar, ¿no? এইবোৰ দেখিছা তোমাক লাগি দেখাত লাগিছে তোমাক নিও মোৰ স্কিনখন সেনসিটিভ সৰু গুটি উঠে, এইবোৰ তোমাৰ স্কিনখন ভালকৈ ক্লিন হোৱা নাই বুলি সেনসিটিভ। এইটো সেনসিটিভিটিৰ লক্ষণ নহয়, তাৰমানে এইটো তোমাৰ স্কিনখন ধূলি চুলি সোমাই আছে, তাৰমানে সেইকাৰণে তোমাৰ এইবোৰ গুটি পৰি যে উঠিছে সেইটো হয়। মানে এইটো আগৰ মানে পিম্পলবিলাক যে ওলাইছিল সেইবিলাক কাটিয়ে গ'ল। গম পাইছোঁ মোৰো তেনেকুৱা। এইটো সেয়া এওঁ গ্লেমিছটো লাগিব। এতিয়াতো পূৰা অইলি হৈ থাকে ন, চাকি গৰমত একদম পুৰা অইলি। মোৰো তেনেকুৱা হৈ থাকে, কিন্তু ঘামি থাকে। গম পাইছোঁ, কিন্তু আপোনাৰ অইলি নহয়। আৰু আপোনাৰ মানে পিম্পলছৰ প্ৰব্লেম নাই, একনি সৰু গুটিও উঠে আপোনাৰ এওঁৰ সেই প্ৰব্লেমটো আছে। আৰু আপোনাৰ পিগমেণ্টেশ্যনটো ওপৰলৈকে আহি গৈছে, এওঁ এতিয়া ছেকেণ্ড লেয়াৰত আছে। তো এওঁৰো হেৰি পুৰবি তোমাৰ ৰিংকলছ বহুত আহিছে। তোমাৰ বয়সত 10-20% হ'ব লাগে, তোমাৰ 58% ৰিংকলছ আহিছে। ঠিক আছে, মেলানিনটো তোমাৰ 18 হ'ব লাগে, 25% আহিছে, মানে ছেকেণ্ড লেয়াৰ লাগি গৈছে। ঠিক আছে, গ্লেমিছৰ সলনি বেলেগ কিনিব পাৰিবা। গ্লেমিছটো মানে সেয়া মই কৈছোঁ নহয়, ট্ৰাই কৰিব লাগে, যদি হৈ যায় তাই ঠিকে আছে। সেইটো আমি পিছত পাতিমগৈ, সেইটো বস্তু এতিয়া আগতে চাই দিছোঁ হৈছে ন। কোৰ্চটো বহুত আহিছে, 48% আহিছে, সেইটোৱে লাগে 20। নেক্সট
Hello everyone, মোৰ নাম নিতা ভামৰা, মই যোৰহাটৰ হয়, মই এগৰাকী স্কিন কেয়াৰ কোচ হয় আৰু আজি আমি আহিছিলোঁ বাইহাটা চাৰিআলি বহুত ধুনীয়াকৈ এটা ৱৰ্কশ্বপ এটা কৰা হ'ল স্কিনৰ বিষয় জনাটো বহুত ইম্পৰ্টেণ্ট হয় নিজৰ স্কিন নিজৰ ছালৰ যত্ন লোৱাটো কেনেকুৱা আমি ল'ব লাগে মানে স্কিনৰ কেয়াৰ কৰাটো কিয় ইম্পৰ্টেণ্ট হয় স্কিন কেয়াৰ মিষ্টেকছ কি হয় স্কিন কেয়াৰ ষ্টেপছ কি হয় এইটো জনাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আমি নিজৰ বয়সটোতো আমি ৰখাব নোৱাৰোঁ ন বয়স ৰখাব পাৰোঁ জানো কেতিয়াও নোৱাৰোঁ ইয়েছ সেইটো কাৰণে আমি যদি নিজৰ ছালৰ যত্ন লওঁ নিজৰ স্কিনৰ যত্ন লওঁ তেতিয়া আমি নিজৰ স্কিন এজিংটো আমি ৰখাব পাৰোঁ তো বহুত ইম্পৰ্টেণ্ট হয় আজিকালি মানুহবোৰে বহুত বিভিন্ন ধৰণৰ ড্ৰেছেছ কিনে বেগছ কিনে যেনেকুৱা সেইখিনিত আমি ইমান ইম্পৰ্টেঞ্চ দিওঁ কিন্তু যদি নিজৰ ছালখন ভাল হৈ থাকে আপুনি যি পিন্ধক যি মেকআপ কৰক আপুনি এনেও ভাল হৈ থাকিব সেইটো কাৰণে এটা হেল্ডি গ্লোয়িং স্কিন হ'বলৈ হ'লে স্কিন কেয়াৰ কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ আজিকালি পলিউশ্যন বহুত বেছি হৈ গৈছে তাৰপিছত আমাৰ স্কিনত আমি আজিকালি ডিফাৰেণ্ট টাইপৰ মানে খানাবোৰ খাওঁ য'ত আমি ফাষ্ট ফুডো আহি গৈছে আৰু সেইবোৰ বেছি তেল চেল খোৱা সেইটোতো আমাৰ স্কিনত বহুত আমাৰ প্ৰব্লেমছবোৰ কৰে তো কেনেকুৱা খানা খোৱাটো ইম্পৰ্টেণ্ট হয় তাৰপিছত ষ্ট্ৰেছ লেভেলটো আমাৰ বাঢ়ি যোৱাৰ কাৰণে আমাৰ আজিকালি দেখা গৈছে আজি যে স্কিন টেষ্ট আমি কৰিছোঁ বহুত প্ৰব্লেম ওলাইছে আৰু বহুত কম বয়সত আজিৰ পৰা যদি আমি 20 বছৰ আগত চাওঁ মানুহবোৰৰ স্কিনৰ প্ৰব্লেম ইমান নাছিলে কাৰণ তেতিয়া আমাৰ কি আছিলে কি এনভাইৰনমেণ্টটো ক্লিন আছিলে তাৰপিছত খোৱা বোৱা মানুহৰ বহুত ফ্ৰেছ পোৱা গৈছিলে পানী ফ্ৰেছ আছিলে আজিকালি এতিয়া একোৱেই নহয় পলিউশ্যন বহুত তাৰপিছত ছান ৰেইজে আমাৰ যোনটো অ'জন লেয়াৰটো ডিপ্লিট হৈ গৈছে নাইকিয়া হৈ গৈছে তো আমাৰ ছান ৰেইজে আমাৰ বহুত স্কিনখন বেয়া কৰি পেলায় তো বহুত ইম্পৰ্টেণ্ট হয় কি স্কিন কেয়াৰ কৰাটো স্কিন কেয়াৰ শিকাটো তো আমাৰ যোনটো কমিউনিটি হয় আমি স্কিন কেয়াৰৰ বিষয়ে শিকাওঁ স্কিনৰ কেনেকুৱা যত্ন ল'ব লাগে স্কিনৰ কাৰণে কি ভাল খাব মানে খোৱাটো কি হয় আৰু কিছুমান টিপছ এণ্ড ট্ৰিক্স দিওঁ আমাৰ অনলাইন অফলাইন ছেশ্যন চব থাকে তো আজি ইয়াত তোমাক লগ পাই বহুত ভাল লাগিল মোৰো ভাল লাগিল বাইদেউ আৰু স্কিন কেয়াৰ শিকি কেনেকুৱা লাগিলে কোৱাচোন বহুতেই ভাল লাগিলে আৰু বস্তু শিকিলা বহুত শিকিলোঁ আৰু আপুনি এতিয়া ইমান ধুনীয়াকৈ বুজাই দিছে মোৰ ভিউৱাৰ্ছসকলেও বুজি পাব বুলি মই আশা কৰিলোঁ মই ইমান ভালকৈ মানে নতুনকৈ জইন হৈছোঁ নে এইটোত হ'লে মই ইমান ভালকৈ বুজাই দিব নোৱাৰোঁ পিছত বাৰু মই বুজাম সেইটো কোনো আৰু আমাৰ অনলাইনো হয় ছেশ্যনছ অফলাইনো হয় আৰু মোৰ ইনষ্টাগ্ৰাম ফেচবুক একাউণ্ট আছে তুমি দি দিবা তলত তাহাঁতি তেতিয়া তাৰ পৰা মোৰ কিছুমান ভিডিঅ'জ থাকে তো তাৰ পৰা গম পাব ঠিক আছে চ' ইয়াতে বাইহাটা চাৰিআলিৰ যোন আছে চবে পুৰবীক কণ্টেক্ট কৰিব পাৰে নিজৰ স্কিনটো টেষ্ট কৰিব পাৰে স্কিনৰ ডেমো ল'ব পাৰে তো আজি বহুত বস্তু শিকিলা গম পালা এতিয়া তুমি এগৰাকী এতিয়া স্কিন কেয়াৰ কোচ হ'লা ঠিক আছে এতিয়া তোমাৰ ৰেছপনচিবিলিটি হয় তোমাৰ নিজৰ ফ্ৰেণ্ডছ ফেমিলি যোন তোমাৰ ওচৰ পাছৰে থাকে আশে পাশে থাকে তাহাঁতক শিকোৱা নিজে শিকি পেলাই আমি নিজৰ লগত বস্তুটো নথওঁ ৰাইট সেইটো তুমি বেলেগকো শিকাব লাগিব নিজৰ স্কিনৰ লগত বেলেগৰ স্কিনো তুমি ভাল কৰিব লাগিব হয় নাই আৰু সেইটোৱে হ'ল এগৰাকী স্কিন কেয়াৰ কোচ অৰ ৰেছপনচিবিলিটিজ তো আমাৰ কমিউনিটি যোনটো হয় আমি ইয়াত ছেল্ফ কেয়াৰটো বহুত বিলিভ কৰোঁ নিজৰ কেয়াৰ কৰাটো বহুত ভাল হয় নিজৰ চ' আকৌ এবাৰ কৈছোঁ বয়সটো ৰখাব নোৱাৰোঁ কিন্তু যদি আমি প্ৰপাৰলি স্কিন কেয়াৰ কৰোঁ তেতিয়া আমাৰ স্কিন এজিংটো আমি ৰখাব পাৰোঁ হয় বাইদেউ ঠিক আছে আপোনাক লগ পাই বহুত ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ বুজাই দিলে আশা কৰোঁ সকলোৱে ধুনীয়াকৈ বুজি পালে আকৌ পাছত আপোনাক আকৌ লগ পাই আছোঁ লগ পায়েই থাকিম এতিয়া একলগ হৈ গ'লোঁ যিহেতু ঠিক আছে বাৰু